মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো 10ম মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয়টো চেপ্টাৰ অৰ্থনৈতিক উন্নয়ন। ছাত্ৰ-ছাত্ৰীসকল মই ইতিমধ্যে তোমালোকৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ড, ৰাজনৈতিক বিজ্ঞানৰ খণ্ড আৰু ইতিহাস খণ্ডৰ ভিডিঅ'সমূহ আপলোড কৰিছো। তোমালোকে যদি মোৰ ভিডিঅ'সমূহ চোৱা নাই তেন্তে চেনেলৰ প্লেলিষ্টত গৈ ভিডিঅ'সমূহ চাব পাৰিবা। লগতে 10ম মান শ্ৰেণীৰ অসমীয়া আৰু বিজ্ঞানৰো ভিডিঅ' দিয়া হৈছে। তোমালোকে সকলোবোৰ ভিডিঅ' মোৰ চেনেলৰ প্লেলিষ্টত গৈ চাব পাৰিবা। আজি আহা তোমালোকৰ অৰ্থনীতি বিজ্ঞানৰ অৰ্থনৈতিক উন্নয়ন নামৰ যিটো চেপ্টাৰ আছে তাৰ অনুশীলনীত আহা কুৱেশ্যন এনচাৰসমূহ আলোচনা কৰিম। অতি চমু উত্তৰৰ প্ৰশ্ন অনুশীলনীত প্ৰথমে আছে এক ব্যাখ্যা কৰা এটা বাক্যত। ক অৰ্থনৈতিক বিকাশ। উত্তৰ অৰ্থনৈতিক বিকাশ হ'ল দেশ এখনৰ জাতীয় আয় আৰু জনমূৰি আয় বৃদ্ধি। অৰ্থনৈতিক উন্নয়ন খটো। উত্তৰ দেশৰ প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ কৰি উৎপাদন ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধনেৰে জীৱন ধাৰণৰ সাধাৰণ মানৰ উন্নতি হোৱা ব্যৱস্থাই হৈছে অৰ্থনৈতিক উন্নয়ন। মানৱ উন্নয়ন। উত্তৰ জনসাধাৰণৰ স্বাস্থ্য, শিক্ষা, জীৱন ধাৰণৰ মান, আৰ্থসামাজিক ৰাজনৈতিক পৰিৱেশ আদি উন্নয়নেই মানৱ উন্নয়ন। পিছৰটো হৈছে অৰ্থনৈতিক পৰিকল্পনা। উত্তৰ নিৰ্ধাৰিত এছোৱা সময়ৰ ভিতৰত কেতবোৰ সুনিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে এক কেন্দ্ৰীয় কৰ্তৃপক্ষৰ দ্বাৰা দেশৰ অৰ্থনীতিৰ নিয়ন্ত্ৰণ আৰু দিশ দৰ্শনেই হ'ল অৰ্থনৈতিক পৰিকল্পনা। তাৰপিছত আহিছো গণতান্ত্ৰিক পৰিকল্পনা। উত্তৰ যি পৰিকল্পনাৰ যুগতকৰণৰ বিভিন্ন পৰ্যায়ত ৰাইজৰ অংশগ্ৰহণ সুনিশ্চিত কৰা হয় সেই পৰিকল্পনাই হ'ল গণতান্ত্ৰিক পৰিকল্পনা। উদাৰীকৰণ। উত্তৰ দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলকৰণ হ'ল উদাৰীকৰণ। ব্যক্তিগতকৰণ। উত্তৰ চৰকাৰী নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ অধীনত থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতিয়ে হ'ল ব্যক্তিগতকৰণ। গোলকীকৰণ বা বিশ্বায়ন। উত্তৰ দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতি সংযোগ স্থাপন বা সংহতি সাধন কৰাটোৱেই হ'ল গোলকীকৰণ বা বিশ্বায়ন। এইবাৰ আহিছো তোমালোকৰ অনুশীলনীৰ চমু উত্তৰৰ প্ৰশ্নলৈ। 2 নম্বৰ অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ দুটা প্ৰধান পাৰ্থক্য উল্লেখ কৰা। উত্তৰ অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ দুটা প্ৰধান পাৰ্থক্য হ'ল ক অৰ্থনৈতিক বিকাশৰ অৰ্থ সীমিত, আনহাতে অৰ্থনৈতিক উন্নয়নৰ অৰ্থ বহল। কিয়নো অৰ্থনৈতিক বিকাশত জাতীয় আয় বৃদ্ধিকে অধিক গুৰুত্ব দিয়া হয়, কিন্তু অৰ্থনৈতিক উন্নয়নত আয়ৰ বিতৰণৰ প্ৰসংগও সোমাই থাকে, যিটো অৰ্থনৈতিক বিকাশত নাথাকে। খ অৰ্থনৈতিক বিকাশ হ'লেই অৰ্থনৈতিক উন্নয়ন হোৱা বুলি ক'ব নোৱাৰি, কিন্তু অৰ্থনৈতিক উন্নয়নৰ বাবে অৰ্থনৈতিক বিকাশ হ'বই লাগিব। এইবাৰ আহিছো 3 নম্বৰৰ কুৱেশ্যনটোলৈ। মানৱ উন্নয়নৰ তিনিটা সূচক কি কি? উত্তৰ মানৱ উন্নয়নৰ সূচক তিনিটা হ'ল ক প্ৰত্যাশিত আয়ুস, শিক্ষা বা সাক্ষৰতা আৰু জীৱন ধাৰণৰ মান। এইবাৰ আহিছো তোমালোকৰ 4 নম্বৰ কুৱেশ্যনটোলৈ। সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হৈছে বুলিলে কি বুজিবা? উত্তৰ সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হোৱাটোৱে মানৱ উন্নয়নক বুজায়। বিভিন্ন ব্যক্তিৰ পছন্দ অপছন্দ অথবা ভাল বেয়াৰ ওপৰত ভিত্তি কৰি সমষ্টিৰ সামূহিক পছন্দ নিৰ্ণয় কৰা হয়। এই পছন্দই অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক পছন্দক সামৰি লৈছে। এইবাৰ আহিছো তোমালোকৰ 5 নম্বৰ কুৱেশ্যনটোলৈ। ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ 3টা মূল লক্ষ্য উল্লেখ কৰা। উত্তৰ ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ 3টা মূল লক্ষ্য হ'ল ক
অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ষীপ্ৰতৰ কৰা, আঞ্চলিক বৈষম্য দূৰ কৰা আৰু একেবাৰে শেষৰটো হৈছে দৰিদ্ৰতা নিৰ্মূল কৰা। 6 নম্বৰ কুৱেশ্যনটোত আহিছোঁ, নীতি আয়োগৰ সদস্যসকল কোন কোন? উত্তৰ, নীতি আয়োগৰ অধ্যক্ষ হ'ল প্ৰধানমন্ত্ৰী আৰু উপাধ্যক্ষক প্ৰধানমন্ত্ৰীয়ে নিযুক্তি দিয়ে। ইয়াৰ উপৰিও আয়োগৰ অন্যান্য সদস্যসমূহ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল, কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপ ৰাজ্যপালসমূহ আৰু 4 গৰাকী কেন্দ্ৰীয় মন্ত্ৰী, মুখ্য কাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞসকল। দীঘল প্ৰশ্নৰ উত্তৰ। 7 নম্বৰ, ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ প্ৰথম চোৱা মানে 1951 পৰা 1991 আৰু দ্বিতীয় চোৱা 1991 পৰা বৰ্তমানলৈ মাজত থকা এটা মূল পাৰ্থক্য ব্যাখ্যা কৰা। উত্তৰ, গুৰিৰে পৰা ভাৰতবৰ্ষৰ আৰ্থিক ব্যৱস্থা হৈছে মিশ্ৰিত আৰ্থিক ব্যৱস্থা, যি আৰ্থিক ব্যৱস্থাত ৰাজহুৱা খণ্ড বা চৰকাৰী খণ্ড আৰু ব্যক্তিগত খণ্ডৰ সহ অৱস্থান হয়। সেই আৰ্থিক ব্যৱস্থাই হ'ল মিশ্ৰিত আৰ্থিক ব্যৱস্থা। ভাৰতীয় পৰিকল্পনাৰ প্ৰথম চোৱা সময়ত ৰাজহুৱা খণ্ডৰ তুলনাত ব্যক্তিগত খণ্ডৰ গুৰুত্ব কম আছিল। ভাৰতৰ উদ্যোগিক নীতিয়ে সমাজবাদী সমাজ প্ৰতিষ্ঠা কৰাটোৱেই এক প্ৰধান লক্ষ্য হিচাপে গ্ৰহণ কৰিছিল। এই সময়ছোৱাত ভাৰতীয় অৰ্থনীতিৰ মূল লক্ষ্যসমূহ আছিল অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ষীপ্ৰ কৰি তোলা, আধুনিক প্ৰযুক্তিবিদ্যা প্ৰয়োগৰ ওপৰত গুৰুত্ব প্ৰদান কৰা, আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা আৰু সামাজিক ন্যায় প্ৰতিষ্ঠা কৰা। কিন্তু দুবাৰকৈ সীমান্তত সংঘটিত হোৱা যুদ্ধ 1961 পৰা 62 চনত চীনৰ সৈতে আৰু 1965 চনত পাকিস্তানৰ সৈতে হোৱা যুদ্ধ, সময়ে সময়ে দেখা দিয়া অনাবৃষ্টি আৰু ৰাজনৈতিক দৃশ্যপট পৰিৱৰ্তনৰ ফলত ভাৰতৰ অৰ্থনীতিৰ উন্নয়নৰ হাৰ আশা কৰা অনুপাতে নহ'ল। 60 দশকত আৰম্ভ হোৱা সেউজ বিপ্লৱৰ প্ৰভাৱো মাত্ৰ কেইখনমান ৰাজ্য যেনে পাঞ্জাৱ, হাৰিয়ানাৰ মাজতেই সীমাবদ্ধ আছিল। ভাৰতৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ দ্বিতীয় চোৱা 1991 পৰা 1992 চনৰ পৰা বৰ্তমানলৈ সামৰি লৈছে। এই সময়ছোৱাত ভাৰতীয় অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধিত হয়। উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ বা বিশ্বায়নৰ গুৰুত্ব বৃদ্ধি পালে আৰু ৰাজহুৱা খণ্ডৰ ওপৰত গুৰুত্ব হ্ৰাস পালে। এই তাৎপৰ্যপূৰ্ণ পৰিৱৰ্তনৰ 3টা মূল কাৰণ হ'ল ক, চৰকাৰী ব্যয় বৃদ্ধিৰ হাৰতকৈ চৰকাৰী আয় বৃদ্ধি কম হোৱাৰ বাবে বৃহৎ বিত্তীয় ঘাটি দেখা দিছিল। ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহত চৰকাৰী বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰা হৈছিল যদিও তেনে ভালেমান উদ্যোগেই লোকচানত ভৰিবলগীয়া হৈছিল। খ, প্ৰধানকৈ সীমিত উৎপাদনৰ ফলত সৃষ্টি হোৱা মুদ্ৰাস্ফীতি বা সা-সামগ্ৰীৰ নেৰানেপেৰা মূল্যবৃদ্ধিয়ে বিশেষকৈ সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকক বাৰুকৈয়ে জুৰুলা কৰিলে। 1990 পৰা 1991 চনত ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ ছবিখন ভয়াৱহ হৈ পৰিছিল। নিম্নগামী ভাৰতীয় অৰ্থনীতিলৈ বিদেশৰ মূলধন অহাটো কমি গৈছিল, আনহাতে ভাৰতীয় অৰ্থনীতিৰ পৰা মূলধনৰ বহিৰ্গমন হৈছিল। ফলস্বৰূপে ভাৰতৰ বৈদেশিক বাণিজ্যৰ ঘাটিৰ পৰিমাণ উদ্বেগজনক হৈ পৰিছিল। এনে এক দুৰ্যোগপূৰ্ণ সময়ত বিশ্ব বেংকেও পৰামৰ্শ আগবঢ়ালে যে ভাৰতীয় অৰ্থনীতিৰ গাঁথনিমূলক পৰিৱৰ্তন হ'ব লাগে। এনে এক পটভূমিতে সেই সময়ত PV নৰসিংহ ৰাও নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচী প্ৰৱৰ্তন কৰে। এই কাৰ্যসূচীয়ে উদাৰীকৰণ, ব্যক্তিগতকৰণ, গোলকীকৰণ বা বিশ্বায়নৰ কাৰ্যসূচীক উদগনি যোগাইছিল। এবাৰ আহিছোঁ তোমালোকৰ 8 নম্বৰ কুৱেশ্যনটোলৈ। ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ 3টা মূল কাৰণ চমুকৈ ব্যাখ্যা কৰা। উত্তৰ, ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনীতিৰ দ্বিতীয় সময়ছোৱা এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধন হৈছিল। এই পৰিৱৰ্তনৰ মূল 3টা কাৰণ হ'ল ক, চৰকাৰী ব্যয় বৃদ্ধিৰ হাৰতকৈ চৰকাৰী আয় বৃদ্ধি কম হোৱাৰ বাবে বৃহৎ বিত্তীয় ঘাটিয়ে দেখা দিছিল।
ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহত চৰকাৰী বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰা হৈছিল যদিও তেনে ভালেমান উদ্যোগে লোকচান ভৰিবলগীয়া হৈছিল। সীমিত উৎপাদনৰ ফলত সৃষ্টি হোৱা মুদ্ৰাস্ফীতি বা সা-সামগ্ৰীৰ নেৰানেপেৰা মূল্যবৃদ্ধিয়ে বিশেষকৈ সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকক জুৰুলা কৰিছিল। 1990 পৰা 1991 চনত ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ ছবিখন ভয়াৱহ হৈ পৰিছিল। নিম্নগামী ভাৰতীয় অৰ্থনীতিলৈ বিদেশৰ মূলধন অহাটো কমি গৈছিল, আনহাতে ভাৰতীয় অৰ্থনীতিৰ পৰা মূলধনৰ বহিৰ্গমন হৈ পৰিছিল। ফলস্বৰূপে ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ ঘাটিৰ পৰিমাণ উদ্বেগজনক হৈ পৰিছিল। 9 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ, অৰ্থনৈতিক সংস্কাৰৰ 3টা সুফল উল্লেখ কৰা। উত্তৰ, অৰ্থনৈতিক সংস্কাৰৰ 3টা সুফল হ'ল ক, অৰ্থনৈতিক সংস্কাৰৰ ফলত অৰ্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি হৈছে। উদাহৰণস্বৰূপে 1951 চনৰ পৰা 2004 চনলৈ অৰ্থনৈতিক উন্নয়নৰ হাৰ তেনেই কম আছিল, কিন্তু 2005 পৰা 2006 পৰা 7 আৰু 2007 পৰা 8 চনত বাৰ্ষিক উন্নয়নৰ হাৰ বৃদ্ধি পাই হৈছিল ক্ৰমে 9.5% আৰু 9.6%। দ্বিতীয়তে, পাইকাৰী মূল্যসূচীৰ পূৰ্বৰ তুলনাত হ্ৰাস হৈছে, অৱশ্যে খুচুৰা মূল্যসূচী সেই একে হাৰত কমি অহা নাই। ক, ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংক ৰিজাৰ্ভ বেংকত জমা হোৱা বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ পৰিমাণ বৃদ্ধি হৈছে। এই পৰিমাণ বৰ্তমান 328.7 বিলিয়ন ডলাৰ হৈছে। 10 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ, অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ ফলত সৃষ্টি হোৱা 2টা অসুবিধা চমুকৈ ব্যাখ্যা কৰা। উত্তৰ, অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচীয়ে কেতবোৰ সমস্যাৰ সৃষ্টি কৰিছে, যেনে এই সংস্কাৰ নীতিয়ে প্ৰতিযোগিতাৰ প্ৰসাৰ আৰু তীব্ৰতা দুয়োটাই বৃদ্ধি কৰিছে। বিভিন্ন ধৰণৰ সা-সামগ্ৰী বজাৰলৈ আহিব ধৰিছে। এই প্ৰতিযোগিতাত সুস্থ হ'ব লাগিলে জনসাধাৰণৰ ক্ৰয় ক্ষমতাৰ পৰিমাণ বৃদ্ধি হ'ব লাগিব। খ, পণ্যৰ প্ৰতি অত্যাধিক আসক্তিয়ে ভোগবাদী অৰ্থনীতিৰ সৃষ্টি কৰিলে সি নৈতিকতাৰ প্ৰতি এক ভাবুকি হ'ব পাৰে। 11 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ তোমালোকৰ, অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ 6টা প্ৰধান লক্ষ্য উল্লেখ কৰা। উত্তৰ, অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ 6টা প্ৰধান লক্ষ্য হ'ল ক, দেশৰ উন্নত ৰাজ্যসমূহৰ সমপৰ্যায়লৈ আহিবলৈ অহা 2-3টা দশকৰ ভিতৰত অসমৰ উন্নয়নৰ হাৰ 10% বৃদ্ধি কৰা, দৰিদ্ৰতা আৰু অৰ্থনৈতিক বৈষম্য হ্ৰাস কৰাৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা, শেহতীয়াকৈ প্ৰযুক্তিবিদ্যা আৰু বিজ্ঞানসন্মত ব্যৱস্থাপনাৰ জৰিয়তে বানপানী গৰাখহনীয়া সমস্যাটো সমাধান কৰা, কৃষিখণ্ডৰ বাৰ্ষিক উন্নয়নৰ হাৰ 6 পৰা 8% বৃদ্ধি কৰা, শক্তি উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা আৰু শক্তি পৰিবহণ আৰু বিতৰণৰ ক্ষেত্ৰত আধুনিক প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰা, জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰি জলবায়ু পৰিৱৰ্তনৰ সমস্যাটো মোকাবিলা কৰা। ছাত্ৰ-ছাত্ৰীসকল, এইখিনি আছিল এই চেপ্টাৰৰ অন্তৰ্গত কুৱেশ্যন এনচাৰ। ভিডিঅ'টো চাই কেনে পালা? যদি ভাল পাইছা তেন্তে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু নিজৰ বন্ধু-বান্ধৱীসকলক যিমান পাৰে সিমান শ্বেয়াৰ কৰিবা, যাতে তেওঁলোকো উপকৃত হয়। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। আৰু তোমালোকে কোন কোন ডিষ্ট্ৰিক্টৰ পৰা চাইছা ভিডিঅ'টো মোক জনাবলৈ নাপাহৰিবা। যদি ফেচবুক আৰু ইনষ্টাগ্ৰামৰ পৰা চাইছা মোক ফ'ল' কৰিবা। ধন্যবাদ।